শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকক এনে এটা কথা ক'ম যিটো নেকি 19 ছেপ্টেম্বৰ দিনা হৈছিলে। তো আমি সকলোৱে গমেই পাওঁ 19 ছেপ্টেম্বৰ দিনা কি হৈছিলে। তো আমি যদি ক'বলৈ যাওঁ সেই দিনটো আছিলে আমাৰ কাৰণে ব্লেক ডে, অৰ্থাৎ বহুত বেয়া দিনটো আছিলে। তো আপোনালোকে নিশ্চয় গমেই পায় 19 ছেপ্টেম্বৰ দিনা আমাৰ জুবিন দা অৰ্থাৎ অসমৰ সম্পদ আমি হেৰাইছিলোঁ। তো তাতে কিছুমান ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে কৈছিলে যেতিয়ালৈকে জুবিন দাৰ ন্যায় নাপায় তেতিয়ালৈকে সিহঁতে মাত মাতি যাব। কিন্তু আজি মই এই ইউটিউবাৰসকলক ক'বলৈ খোজোঁ, আজি সেই ইউটিউবাৰসকল আজি ক'ত গ'ল? আজি সিহঁতে জুবিন দাৰ কথা অৰ্থাৎ জুবিন দাৰ ন্যায়ৰ কথা পাহৰিলে নেকি? আজি যদি আমি দেখিবলৈ যাওঁ অকলে গৰিমা বৌ মাত মাতি আছে।